আজি আমি ফাইনেলি মই চেনেলত এতিয়া আহি গ'লোঁ। তো বহুত দিন হ'ল মই দিব পৰা নাছিলোঁ, তাৰ কাৰণটো আপোনালোকক মই জনাইছোঁৱে মোৰ তাৰ আগৰ ভিডিঅ'টোত। তো আজি ইয়াৰ আপোনালোকক দেখুৱাম আৰু গাইজ মানে নিউ মোবাইল নিউ ভিডিঅ' আপোনালোকক চাগে মোবাইলৰ আজি আমি চাবলৈ গৈ আছোঁ। তো ইয়াত মানে আমাৰ মানিকপুৰত টকাৰ ব্ৰিজটো বনাই আছে, কাম চলি আছে, ফুল কাম চলি আছে। তো গাইজ চাই থাকক, আপোনালোকক দেখাই আছোঁ আজি বাইতাই অহাৰ ভিউজ, তাৰ লগতে মানিকপুৰ ৩৭ নং ঘাইপথৰ ভিউজ। তো বহুত দিনৰ মূৰত মই আহিলোঁ, কাৰণ মোৰ HSLC এক্সাম শেষ হৈছে। তো এতিয়া আপোনালোকক মই ভিডিঅ' বনাম, ভিডিঅ' দেখুৱামো আৰু বনামো। শ্বৰ্টো দিম আৰু মই অকণমান লংকো দিম, আপোনালোকে চাই থাকক। দাদাহঁতে এই ৰাস্তাটো খুন্দি আছে, খুন্দি আছে ৰাস্তাটো, ইয়াৰ খুন্দা বেছি। ইয়াৰ ৰেলৱে ৰাস্তাটো আমি পালোঁ, আপোনালোকক দেখাই আছোঁ। ইয়াত মানে ইয়াতে দুৰ্গা পূজা হয়, আপোনালোকে চাগে আহিছে। নতুন নতুন দোকান আহিছে, মই দেখাই আছোঁ। ৰেল ষ্টেচন এতিয়া আপোনালোক দেখুৱাম, ইয়াত চাগে ৰেল এতিয়া নাই, অলপ মই দেখাই আছোঁ। আগৰ বাতিদাৰহা ৰেল ষ্টেচন নাই বৰ্তমান, বহুত সলনি হৈছে। আপোনালোকে চাগে যদি নতুন কৰি আহে বৰ্তমান অকণমান মানে তম্ব হ'ব আপোনালোকে, আৰু হৈ আছে মোটামুটি আৰু 8 মাহমান পিছত বাতিদাৰহা ষ্টেচন চাবলগীয়া হ'ব চাগে। এতিয়া আমি ফ্লাইঅভাৰ উঠিম, আমি এতিয়া অভাৰব্ৰিজত উঠি আছোঁ। ডকাই চাই ভিউ চাওক আপোনাৰ অলপ। ডকাই চাওক বাতিদাৰহা ৰেল ষ্টেচন ভিউজ চাওক। সুন্দৰ পৰিৱেশ এটা, সেউজীয়া বনৰে ভৰা। আৰু সেউজীয়া বন এনেও আমাৰ অসমৰ নিচিনা ক'তো হ'ব নোৱাৰে, কাৰণ অসম আমাৰ গছ গছনিৰে ভৰা, বহুত গছ গছনিৰে ভৰা অসম। চাওক এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বাতিদাৰহা ৰেল ষ্টেচন আৰু বাতিদাৰহা ৰাস্তালৈ। তো আপোনালোকে যদি আশা কৰে, আপোনালোকে আশা কৰিব আমি অহাকালি নহয়, তাৰ নেক্সট ডে এটা আপোনালোকক চাগে ধুনীয়া লাগিছে নে বা লগা নাই মই গম নাপাওঁ। আপোনালোকে মোক কমেণ্টত জনাব, মোৰ যদি কিবা ভুল হৈছে। তো আপোনালোকক মই মানে প্ৰত্যেকটো ভিডিঅ'ই মানে অলপ আন্তৰিকতা আনিব চেষ্টা কৰি আছোঁ। মোৰ আছে আশা এটা ভাল ভিডিঅ' দিম এইকেইদিনৰ ভিতৰত। সূতাৰ মিলৰ বিষয়ে অলপ অকণমান কম। তো আজিৰ সূতাৰ মিল, তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি জনালোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে যাতে মোক সৰু ভাইটি বুলি আগুৱাই নিয়ে, এইখিনিতে ধন্যবাদ।